রাম নমো নমো নারায়ণ প্ৰসন্ন হৈওক হৰি কৰিওক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি প্ৰভু জীৱক পৰা পৰিত্ৰাণ জীৱক কৰিব লাগিছিলে সেইটোৱে পৰা নাই অভাস মাতৃ সেৱাহে ধৰিছে এই সেৱাতেই প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ ঘৰখনত যদি ইষ্ট দুখ কালৰ দুখ দৈৱ দুখ গ্ৰহ দুখ আছিলে এই জুইয়তেই চব নাশ কৰি যেন সুমঙল প্ৰকাশ কৰি যেন গুৰু গোবিন্দই কৃপা কৰক প্ৰভু কৃপা কৰক সুদৃষ্টি ঘৰলৈ আনক প্ৰভু সুদৃষ্টি আনক ঘৰলৈ আনক মাৰি মূৰক চবখিনি জুই অগ্নিয়ে জ্বলাই ধ্বংস কৰক প্ৰভু বছৰ দিন সুমঙল প্ৰকাশ কৰি ঘৰখনৰ অপয়া মঙলখিনি দূৰ কৰি প্ৰভু ভগৱন্তই কৃপা কৰক লক্ষীয়াই গৃহত বাসা কৰক কোনো দুখৰ ভান দিয়ক শংখ চক্ৰ গদাধৰি ন্যায়নে কৃপা কৰক প্ৰভু কৃষ্ণ কৃষ্ণ ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৈওক হৰি কৰিওক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি প্ৰভু জীৱক পৰা পৰিত্ৰাণ জীৱক পৰা পৰিত্ৰাণ হয় ভোগালী বিহু উপলক্ষ কৰি পিতৃ মাতৃ স্বৰূপ মানে গুৱাহাটীক দিছে এই গুৱাভাগ দিয়াৰ দ্বাৰাই আগন্তুক নৱবৰ্ষ সুচাৰুৰূপে ভগৱন্তই চলাই নিয়ক কালৰোগ কৃষ্টৰোগ দৈৱৰোগ মাৰি মৰক উপচক্ৰখিনি দূৰ হওক আৰু সমূহ পৰিয়ালবৰ্গৰ লগত একাতা দোলেৰে মিলা প্ৰীতিৰে কাল যাপন কৰিবলৈ ভগৱন্তে কৃপা কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ নমোনাৰায়ণ প্ৰসন্ন হৰিক হৰিক মায়া নিৰ্যান আপোনাৰ মহিমা আপুনি বিগত কৰি জীৱক কৰা পৰিত্ৰাণ কি কৰা হৈছে বোলে কোৱা পিতৃ মাতৃ মানি তেওঁলোকে এখনি গোৱা দিছে কি আমাক দিব প্ৰভু ভগৱন্তক দিছে প্ৰভু ভগৱন্তক দিওঁতে যদি কোনোবা এখিনি অপৰাধ হৈছে সমস্ত অপৰাধ নিৰীক্ষণ কৰি প্ৰভু ভগৱন্ত নিজ গুণে তুষ্ট হৈ কালৰ দুখ দৈৱ দুখ গ্ৰহ দুখ ইষ্ট দুখ সকলোখিনি দূৰ কৰি সুমঙল প্ৰকাশ কৰি বংশ পৰিয়ালৰ যদি কোনোবা এখিনি অপৰাধ হৈছে সমস্ত অপৰাধ নিৰীক্ষণ কৰি প্ৰভু ভগৱন্ত নিজ গুণে তুষ্ট হৈ তেওঁলোকৰ বছৰত কোনোবা এখিনি যদি কালৰ দুখ আছিলে সেইখিনি দূৰতে বিদূৰ কৰি সুমঙল প্ৰকাশ কৰি গুৰু গোবিন্দই কৃপা বিশ্ব সন্তুখতে হৰি পৰিত্ৰাণ হয় ভোগালী বিহু উপলক্ষ কৰি পিতৃ মাতৃ স্বৰূপ মানে গুৱাহাটীক দিছে এই গুৱাভাগ দিয়াৰ কি কৰা হৈছে বোলে কোৱা পিতৃ মাতৃ মানি তেওঁলোকে এখনি গোৱা দিছে কি আমাক দিব প্ৰভু ভগৱন্তক দিছে প্ৰভু ভগৱন্তক দিওঁতে যদি কোনোবা এখিনি অপৰাধ হৈছে সমস্ত অপৰাধ নিৰীক্ষণ কৰি প্ৰভু ভগৱন্ত নিজ গুণে তুষ্ট হৈ কালৰ দুখ দৈৱ দুখ গ্ৰহ দুখ ইষ্ট দুখ সকলোখিনি দূৰ কৰি সুমঙল প্ৰকাশ কৰি বংশ পৰিয়ালৰ যদি কোনোবা এখিনি অপৰাধ হৈছে সমস্ত অপৰাধ নিৰীক্ষণ কৰি প্ৰভু ভগৱন্ত নিজ গুণে তুষ্ট হৈ তেওঁলোকৰ বছৰত কোনোবা এখিনি যদি কালৰ দুখ আছিলে সেইখিনি দূৰতে বিদূৰ কৰি সুমঙল প্ৰকাশ কৰি গুৰু গোবিন্দই কৃপা বিশ্ব সন্তুখতে হৰি